নমস্কাৰ বন্ধু বান্ধৱীসকল, আছাম মিণ্টু ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাকী আজি ভাওনা আছে মহুৰামুখত, তাকে আহিছোঁ আৰু ৰেডি হৈছোঁ আৰু ড্ৰেছ কৰিছোঁ। তাকে ওলাইছোঁ আৰু মাহী ঘৰত আছে ভাওনা, মৎস্য অৱতাৰ। তাকে ৰাইজে পূৰা ৰূপসজ্জাত লাগি আছে আটাইখিনি। এইটো ভাইটি। বাকী ব'লক আৰু আপোনালোকক কিমানখিনি দেখাব পাৰোঁ, গোটেইখিনি যিমানখিনি পাৰোঁ আটাইখিনি আপোনালোকক দেখাবলৈ যত্ন কৰিম। তাকে ব'লক আৰু আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া পাইছোঁ আৰু ৰাইজক, তাকে ব'লক আৰু আটাইখিনি দেখাই আছোঁ। ব'লক। বাকী আমাৰ দাদা দুজনে অকণমান মানে কি কৰিছে গম পাই নাই, মানে অকণমান অসন্তোষ কৰিছে। তাকে অকণমান আন্ধাৰো হৈছে, দেখাই দিছোঁ। এজন আমাৰ অজিত দা, মহুৰাৰ হয় আপোনাৰ ব্ৰহ্মা চৰিত্ৰ কৰিব, এজন আমাৰ শিৱ কৰিব, আশীৰ্বাদ দা। বাকী ব'লক আৰু আটাইখিনি আপোনালোকক দেখাই আছোঁ। মেকআপ হৈ আছে আৰু তাকে আমাৰ ইয়াত মহাকাল ৰেডি হৈ গ'ল। আমাৰ হয় কি শুনি আছে। নমস্কাৰ দেই, ওলাইছোঁ। বাকী ব'লক আৰু আপোনালোকক আটাইখিনি দেখাই আছোঁ। জয় জয় দেব হরিমন্দিরতে প্রবিষ্ট সময় ভক্তগণ
এই নারদর হত সহস্র কোটি প্রণিপাত করিবা গ্রহণ আপনার আগমনে প্রবৃত্ত করিলে আমার এই বৈকুণ্ঠ দেবী দেবী কি বাটে তো দেখো তব বিষাদিত মন বৈকুণ্ঠলৈ আহিলে স্বয়ং লক্ষ্মী নারায়ণৰ যুগল স্মৰণ হৈ দৰ্শন কিন্তু কিন্তু আজি তাৰ পৰাহে মই বঞ্চিত হ'ব লগা হৈছে আপনি ঠিকই বলেছেন আজি প্রথম এই বৈকুণ্ঠ প্রভু বিষ্ণু মুখে লগত নিরিয়া কলৈ কোনা কিন্তু আজিহে তাৰ হল ব্যক্তিক্ৰম তাৰ বাহিৰ প্ৰলয় অ দেৱী মহত্তময় আৰু কিছুদিনৰ পাছতে এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড মহাপ্ৰলয়ৰ প্ৰবঞ্চনাত ডুব যাব দেৱী চাৰিওফালে কেৱল পানী 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 খাব মই একো গম কি বাকী আমাৰ নাট ভাগ জবনিকা পৰিলে বিশেষকৈ শেষ হ'ল আৰু মৎস্য অৱতাৰ 4 পেট উঠা নাটখনি আমাৰ শেষ হ'ল আপোনাৰ এয়া টিকলি ভণ্টিজনী প্ৰায়খিনি আছে আৰু আমি আজৰি হ'লো দেই আজি মজা লাগিলে আৰু আমাৰ ভাইজনে নমস্কাৰ শেষ কৰিলোঁ আৰু দেই শেষ কৰিলে আৰু বহুত কষ্ট কৰিছে বহুত ধুনীয়া কৰিছে বাকী খুব ধুনীয়া বাকী ভাওনা ভাগ ভালে কুশলে পাৰ কৰিলোঁ আৰু বাকী কি ক'ব আৰু মাতৰ অৱস্থা একেবাৰে বেয়া মানে কি ক'ব ঠাণ্ডাত মাতটো বহি গ'ল একদম যেনে তেনে পাৰ কৰিলোঁ কি ক'ব মানে এনেকুৱা জাকৰ নচাত পৰিছে মানে হয় দৈত্য আমাৰ এজন নৱপ্ৰজন্মৰ যুৱক এই মাতডাল একেবাৰে ভাগি চেচ হৈ গ'ল মাস্ক এখন এনেকৈ লগাই দিলে মানে বস্তুটো মোৰ মাতটো নোলোৱা হৈ পৰিলে তাকে হেৰি কৰিব আপোনালোকে
মোৰতো যি হ'ল হ'লে ভাইটিটো চেনেলটো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাকী ব'লক আৰু অনাগত দিনত আপোনালোকক সকলোকে আকৌ ভাল ভাল ভিডিঅ' দিবলৈ আপোনালোকক যত্ন কৰিম ছাবস্ক্ৰাইব নকৰিব নেউল আহে ধন্যবাদ ধন্যবাদ বেয়া মা কৈছোঁ কি এইটো কথা সদায় ক'বই লাগিব বিশেষকৈ আমাৰ চাউণ্ডৰ লগত জড়িত ভাইটিকেইটা বহুত ধুনীয়া কষ্ট কৰে বাকী ব'লক আৰু অনাগত দিনত আপোনালোকক লগ পাই আছোঁ আজিলৈ শুভৰাত্ৰি বাই বাই টাটা